এই মোৰ ইউটিউব ফেমিলি নৱৰাত্ৰি চলি আছে লগতে দুৰ্গা পূজা গতিকে সকলোলৈকে দুৰ্গা পূজাৰ হিয়াভৰা ওলগ জনালোঁ। আজি হৈছে মোৰ ভণ্টি মিলিৰ বাৰ্থডে হয় আৰু সেইকাৰণে মই আজি মাহঁতৰ ঘৰত আছোঁ আৰু মাহঁতৰ ঘৰত মই মোৰ স্পেচিয়েল বনাইছোঁ। কি চাবলৈ গোটেইখিনি মোৰ ভিডিঅ'টো চাব লাগিব, আহকচোন। নৱৰাত্ৰিত আমাৰ ঘৰত মাছ মাংস একো নচলে, সম্পূৰ্ণ নিৰামিষ বুলি ক'লে প্ৰব্লেম এটাই আহে যে কি বনাম। পনীৰটো আমাৰ মাহঁতে সকলোৱে খাই ভাল পায়, সেইকাৰণে পনীৰেই চুজ কৰিলোঁ। কিন্তু পনীৰ বনাবৰ কাৰণেও তাত পিঁয়াজ নহৰু একো দিব নোৱাৰিম, গতিকে যিমানখিনি পাৰোঁ নিৰামিষভাৱে বনাবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে নিৰামিষত কি কি বনায় কমেণ্ট কৰি জনাবচোন দেই। আমাৰ মা এনেও বহুত নিৰামিষভোজী। আমি সৰুৰ পৰা যেতিয়া দেউতা ঢুকাইছিলে তেতিয়াৰ পৰা মাক দেখিছোঁ মাছ মাংস একো নাখায়। সকলোবোৰ ধুনীয়াকৈ যেতিয়া হৈ যায় মনটো সঁচাকৈ ভাল লাগে, নহয়নে? ইপিনে মোৰ পোলাও ৰেডি আৰু পনীৰ ৰেডি, আৰু ইপিনে মোৰ ভণ্টি মিলি কেকো ৰেডি। হেপী বাৰ্থডে ডিয়াৰ মিলি, হেপী বাৰ্থডে টু ইউ। চলো কেক কাটা লোৱা হৈ গ'ল। এইখন মোৰ ফাইনেল থালি। ভাল হৈছে না? ইপিনে মই পাই গ'লোঁ ভাল ভাল কমেণ্টটো। যদি ভাল লাগিছে মোৰ ৰেচিপি কেইটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, বাই বাই।